close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. নমস্কাৰ বন্ধু বান্ধৱসকল, আজি আকৌ আপোনালোকৰ মাজত এটা ভিডিঅ' লৈ মই আহিছোঁ আৰু মই আজি আপোনালোকক দেখাব বিচাৰিছোঁ গহপুৰত হৈ থকা লক্ষী পূজা। মই অকলে আহিছোঁ। যদিহে আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব, লগতে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু এটা কথা কওঁ, মই আপোনাৰ ইউটিউব জগতখনত একেবাৰে নতুন, সেয়েহে কিবা ভুল হ'ব পাৰে। কিবা যদি মোৰ ভুল দেখে তেনেহ'লে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, যাতে মই সেই ভুলবোৰ শুধৰাই ল'ব পাৰোঁ। তেনেহ'লে ব'লক আজি আমাৰ ভিডিঅ'টো ইয়াৰ বন্ধুসকলে হাৱাজনত আহি পালোহি। মই জাষ্ট হাতী এহাল দেখিলোঁ, আপোনালোকে চাওক। হাতী এহাল দেখিছোঁ, এয়া হৈছে ভগৱানৰ স্বৰূপ, গণেশ বাবাৰ স্বৰূপ বুলি লোকে বিশ্বাস কৰে। এয়া ওচৰলৈ যাবলৈ অলপমান ভয়ো লাগিছে, তথাপি আঁতৰৰ পৰা আপোনালোকক দেখাইছোঁ। Echoing around these walls, fighting to create a song. I don't wanna miss a beat, and on we'll go. বন্ধুসকল, এতিয়া বেলি ডুবি সন্ধিয়া হ'ব ধৰিছে। মই এতিয়া আহি পালোঁ ডুবিয়া, আৰু এই ৰাস্তাটোৱেদি এয়া দেখিছে আপোনালোকে মোক পিছফালে এই ৰাস্তাটোৱেদি আমাৰ জেঠাইহঁতৰ ঘৰলৈ যায়, আমাৰ মামাহঁতৰ গাঁও এখন। আৰু মোক এতিয়া আমাৰ মামীয়ে ফোন কৰি কৈছে যে মামীহঁতৰ ঘৰত সোমাই যাব কৈছে, সেয়েহে মই এতিয়া পোনপটীয়াকৈ মামীহঁতৰ ঘৰলৈ যাম আৰু তাৰ পৰা আপোনালোকক দেখাম কি হয় তাৰ পৰিৱেশ। ভগল অৱশেষত আহি মই মোৰ মামাৰ ঘৰ পালোঁহি। চাওক পিছফালে, এইটো মোৰ মামা ল'ৰা, এইফালে ওলা, এইটো মোৰ মামা ল'ৰা লুকাইছে, লাজ কৰিছে। এয়া ইয়াৰ পিছত কি হয় আপোনালোকক অলপ পিছত দেখাই আছোঁ হা। আজি বহুত দিনৰ মূৰত মই মোৰ মামাহঁতৰ ঘৰলৈ আহিছোঁ, সেইকাৰণে এটা হাঁহ মৰাৰ ব্যৱস্থা কৰিছে। এইটো হাঁহটো, হাঁহটো লৈ আহ, দেখাই লোৱা আকৌ চবকে। এইটো এনেই হাঁহৰ মাংস খাই মই বেয়াই পাওঁ, কিন্তু আজি ভাল লাগিব। মানে হাঁহ মাংস খালে কিবা এটা বেছিকৈ গৰম উঠে। এইটো হাঁহটো, এইটো মাৰিব, মই নামাৰোঁ, মই আজিলৈকে জীৱ হত্যা কৰি পোৱা নাই। হাঁহটো উতলা পানীত জুবুৰীয়া সৰু সৰু নোমবিলাক এতিয়া আঁতৰোৱাত ব্যস্ত হৈ আছে এই দুজন, চাই লওক। আৰু এই হাঁহটো খন্তেক সময়ৰ পিছতে কটা হ'ব। হাঁহটো বৰ্তমান ভালদৰে পাখিবিলাক নোমবিলাক গুচাই এয়া কুটিবলৈ ব্যস্ত। এয়া চাওক আপোনালোকে, হাঁহ কুটি আছে আৰু অলপ পিছতে হাঁহ কুটি সম্পূৰ্ণ হ'ব, তাৰপিছত বনোৱা ব্যৱস্থা কৰিব। তাৰপিছতে আমি লক্ষী পূজা চাবলৈ যাম। আমাৰ মামাহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয়, এটা গাঁৱলীয়া ৰাস্তা আছে, গাঁৱলীয়া ৰাস্তাৰে প্ৰায় ইয়াৰ পৰা 6-7 কিলোমিটাৰ আঁতৰতে লক্ষী পূজাৰ অনুষ্ঠানটি আছে, তাতে আমি যাম আৰু সেই অনুষ্ঠান চাই পুনৰ ঘৰলৈ বুলি ৰাওনা হ'ম। এয়া আপোনালোকে চাওক, বৰ্তমান মাংস কুটিয়া সম্পূৰ্ণ হ'ল। এয়া চাওক আপোনালোকে, মাংস কুটি সম্পূৰ্ণ হ'ল, এয়া হাঁহৰ মাংস। অলপ পিছত আমি লক্ষী পূজালৈ যাম। বান্ধৱসকল, আমি প্ৰথমতে লক্ষী পূজাৰ পৰা ঘূৰি আহি লওঁ, তাৰপিছত আহি ইয়াত ভাত খাম। ভাত খাই পিনি তাৰপিছতে ঘৰলৈ গুচি যাম, কাৰণ ঘৰত কৈ থৈ অহা নাছিলোঁ ইয়াত থাকিম বুলি, সেইকাৰণে ঘৰলৈ যাবই লাগিব। আমি এতিয়া লক্ষী পূজা চাই আহোঁ আৰু লক্ষী পূজাত কি কি হৈছে নহৈছে আপোনালোকক তাতে দেখাম। এয়া আপোনালোকে দেখিবলৈ পাইছে লক্ষী পূজা চাবৰ কাৰণে এখন ট্ৰেক্টৰলৈ মানুহ অহা আপোনালোকে দেখিবলৈ পাইছে লক্ষী পূজাৰ কিছু দৃশ্য। ইয়াত লক্ষী পূজা হিচাপে নহয়, মানে মেলা হয়, বহুত ডাঙৰকৈ হয়। এই আপোনালোকক কৈছোঁ দৈ মাইলু নামৰ এটুকুৰা ঠাইত হৈছিলে। এইবাৰ কৰোণাৰ কাৰণে ঠাইকণ অকণমান সলনি হ'ল, বেলেগ এটুকুৰা ঠাইত ইহঁতি পাতিছে। ঠাইটুকুৰা আমি ইমান এটা নাজানো। আপোনালোকে চাওক, মানুহ চাওক কিমান আছে, মানুহ বহুত মানুহ আহিছে, আপোনালোকে দেখিবলৈ পাইছে চাগে, বহুত মানুহ আহিছে। আমিও বহুত আঁতৰৰ পৰা আহিছোঁ, আপোনালোকে জানে নাৰায়ণপুৰৰ পৰা আহিছোঁ। চাওক আপোনালোকে, ইমান এটা সুন্দৰ পৰিৱেশ চাওক। এয়া আপোনাৰ লক্ষী পূজাৰ, মানে লক্ষী পূজা নহয়, লক্ষী মেলা হয়। এয়া মেলাৰ কিছুমান দৃশ্য চাওক, বহুত মানুহ আছে। এয়া ৰঙা নীলা লাইট লগাই দিছে, এয়া মানুহ বহুত আহিছে। এয়া আপোনালোকেও যদি পাৰে অহাবাৰলৈ আহিব,
সৰুটো মই চিনি পোৱা এজন ল'ৰা পৰেশ বনিয়া এখেতকতো মই চিনি পাওঁ আমাৰ ইও আহিলে চাগে আৰু এজনকো চিনি পাওঁ আপোনালোকে চাওক মোৰ ভাইটিয়ে হয় ইহঁতিও আহিছে চাগে কিন্তু মোক কোৱা নাছিলে ইহঁতি আহিম বুলি মোক কোৱা নাছিলে তথাপি মই ইয়াত দেখা পালোঁ এয়া মই লগ পাই গ'লোঁ এয়া হ'ল পৰেশ এইফালে এইডোখৰলৈ এয়া হ'ল পৰেশ আৰু এয়া হ'ল আপোনাৰ অভিজিত ইয়াৰ নামটো অভিজিত মই পুতুককৈ লগ পাই গ'লোঁ ইহঁতৰ ইয়াৰো এটা ইউটিউব চেনেল আছে মোৰ চেনেলটো আপোনাৰ অসম কেৰিয়ন বুলি আছে আপোনালোকে ভিজিট কৰিব এবাৰ মই এনেকুৱা ধৰণৰ আজি ব্লগ বনাব আহিছোঁ বাৰু ইয়াত মানে এই মোৰ লগতে বনাই কিন্তু আজি মোক নক'লে ঠগিলেই মোক একেলগে আহিব লাগিছিলে কিন্তু মই গম নাপাওঁ মানে ই আহিব বুলি গম নাপাওঁ মনে ই গুচি অহাৰ নিচিনা মোকতো এবাৰ ক'ব লাগিছিলে বেছি দূৰ নহয় আপুনিতো বনাব আহিছে ন এতিয়া তাকে হ'ব লগ পাই ভাল লাগিল বাৰু যাওঁতে একেলগে যাম কেতিয়া যাবা তোমালোকে আমি আপোনাৰ আৰু আধা ঘণ্টামান আছোঁ বাৰু একেলগে যোৱাৰ চেষ্টা কৰিম ময়ো আমাৰ মামাৰ ঘৰলৈ আহিছিলোঁ মানে মামাৰ ঘৰত সোমাবলগীয়া হ'ল তোমালোকক লগ পালোঁ ভাল হ'ল একেলগে যোৱাৰ ব্যৱস্থাটো কৰিলে ভাল হয় ময়ো অকলে আহিছিলোঁ মাত্ৰ আমি সকলো একেলগে যাম ঠিক আছে এয়া হ'ল আপোনালোকে ভালকৈ চাই লওক বাই বাই এইটো হ'ল আপোনালোকৰ মূল মণ্ডপ হয় এয়া আপোনালোকে চাওক এইটো মূল মণ্ডপ লক্ষী পূজাৰ ইয়াতে দেৱী আছে তথাপি মই লক্ষী দেৱীক আপোনালোকক দেখাই দিছোঁ বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে এয়া চাওক এয়া হ'ল লক্ষী দেৱী যিহেতু আজি লক্ষী পূজাৰ তৃতীয় দিন ইয়াত 3দিনীয়া 4দিনীয়া কাৰ্যসূচীকে পাতে আপোনালোকে চাওক আপোনালোকে লক্ষী পূজাৰ যি মেলা হৈছে ন মেলাৰ পৰিৱেশটো সম্পূৰ্ণৰূপে চাওক এয়া চাওক মানুহ বহুত হৈছে ইয়াত আপোনালোকে যদি পাৰে অহাবাৰলৈ দৈমাইলু বুলি এটুকুৰা জেগা আছে আপোনাৰ সেই দুবিয়াৰ পৰা বেছি দূৰ নহয় সোমাব লাগে তাত আহি আপোনালোকে দেখিব পাব মানুহ বহুত হয় আৰু ভালদৰে পাতে এইবাৰ কৰোণা ভাইৰাছৰ মানে প্ৰভাৱ পৰি থকাৰ কাৰণে তাত ইমান এটা পতাৰ ব্যৱস্থা তাত নকৰিলে বেলেগ এটুকুৰা ঠাইত কৰিলে তথাপি ইয়াত ইমান এটা মানে আগৰ নিচিনা ভাল হোৱা নাই আগৰ নিচিনা ডাঙৰ হোৱা নাই তথাপি ইয়াত যি হৈছে অকণমান নিয়মটো কৰি থৈছে আৰু তথাপি মানুহৰ পৰিমাণ বহুত বেছি এয়া আপোনালোকে চাওক ইয়াত হোটেলৰ পৰিমাণে মই বেছি দেখিছোঁ এয়া আপোনালোকে চাওক হোটেলৰ পৰিমাণ বহুত বেছি দেখিছোঁ গোটেই মাত্ৰ হোটেল ইয়াত ডিম ৰুটি পৰঠা ইত্যাদি যি মন যায় তাকে খাব পাৰিব আহিলে খোৱা বোৱাত কোনো ধৰণৰ মানে প্ৰব্লেম নাই অসুবিধা নাই তথাপি আপোনালোকে চাওক মানে যোৱাবাৰ নিচিনা ইমান এটা ডাঙৰকৈ পতা নাই যে সেইটো কাৰণে ইমান এটা ভালো লগা নাই তথাপিও ভাল লাগিছে আৰু নিয়মটো কৰিছে লক্ষী পূজা হিচাপে এয়া আপোনালোকে চাওক বহুত ভাল লাগিছে দৃশ্য এয়া আপোনাৰ আকাশত জোনবাইটো চাওক ভালদৰে আকাশত জোনবাই আকাশখনো ফৰকাল আকাশত তৰাৰে আৱৰি আছে কোনো ধৰণৰ অসুবিধা নাই এয়া আপোনালোকে চাওক মানুহ সঁচাকৈ বহুত ভাল লাগিছে এয়া চিনাকি মানুহ বহুত লগ পাইছোঁ আমাৰ গাঁৱৰ আমাৰ নাৰায়ণপুৰৰ এইটো ছাইডৰ ল'ৰা ছোৱালীবিলাকো আহিছে ল'ৰাবিলাক আহিছে এয়া চাওক খেলটোলৈ মন কৰক এই খেলটোলৈ মন কৰক এইটো কপালৰ ভাগ্যৰ খেল মই পিছে এইবিলাক নেখেলোঁ মই খেলাৰ ইমান এটা অভ্যাস নাই আৰু এইবিলাক ইমান এটা মই খেলিও পোৱা নাই তথাপিও চাওক এইবিলাক ভাগ্য পৰীক্ষা লিখা আছে সিয়ে পাব আৰু কেনেকৈ খেলে সেইবোৰ মই নাজানো তথাপিও দেখাইছোঁ আপোনালোকক এয়া চাওক বহুতে ইয়াত সহযোগ কৰিছে মই এনেকুৱা ধৰণৰ খেলবিলাকত সহযোগ কৰিব নোৱাৰোঁ কাৰণ মই এইবিলাক নাজানো আৰু মোৰ এনেও লাকটো সদায় বেয়া এয়া চাওক দোকান ফল মূলৰ দোকান ইয়াত আপুনি বগৰী আপেল পানী বটল এয়া বহুত মাল আছে বহুত ধৰণৰ মাল যি মন যায় তাকে খাব পাৰিব কিন্তু পইচাটোৱে মেইন পইচা থাকিলেই সকলো সঁচা এয়া চাওক আহি থাকোঁতে মোৰ এটা খেল চকুত পৰিল এই খেলটো চাওকচোন বাৰু কেনেকুৱা এই তাত সংখ্যাবিলাক লিখা আছে 1 2 3 4 এনেকুৱা ধৰণৰ সংখ্যা লিখা আছে আৰু ইয়াৰ পৰা যদি কাৰ মাৰি দিয়া হয় যিটো সংখ্যাত লাগিব সেই সংখ্যাটোত যিমান লিখা থাকে ইমান বোলে পইচা পোৱা যায় আৰু এই খেলটোৰ নাম কি বাৰু মই সুধি চাওঁ এই খেলটোৰ নাম কি মই দাদাজনক সুধি চাওঁ দাদাজনে কয় দাদা খেলটোৰ নাম কি বাৰু খেলৰ নামটো লাকি ছেভেনে কেনেকৈ খেলা হয় মানে কেইটকা লয় এবাৰ কাৰ মাৰিলে কেইটকা লয় ঠিক আছে এইটো কপালৰ খেল নহয় জানো যাৰ য'ত লাগে লগাব পাৰিলেহে মানে পইচাটো তাৰ সংখ্যা অনুসৰি পোৱা যায় এই খেলটো বহুত ভাল লাগিলে তথাপি মই নেখেলোঁ মই এইবিলাক খেলি বেয়া পাওঁ লক্ষী পূজালৈ আহি সময়ো হ'ল এতিয়া ঘৰলৈ যাবলৈ হ'ল মই এতিয়া ঘৰলৈ বুলিয়ে যাওঁগৈ যিহেতু 7টা বাজিবলৈ হ'ল নেকি আৰু ৰাতি হ'লে যাবলৈ অসুবিধা হয় যিহেতু সিফালে পুলিচ থানা আছে আৰু ৰাতিৰ সময়ত মোৰ বাইক চলাবলৈ ইমান এটা ভাল নালাগে কাৰণ আজিকালি দুৰ্ঘটনাবিলাক বৰ বেছিকৈ হৈছে সেইকাৰণে এতিয়া লাহে লাহে
পাৰিলে গৈ থাকোঁগৈ এয়া চাওক মানুহ বহুত হৈছে ইয়াত এই লক্ষী মেলাত মই যিমান পাৰোঁ ঘূৰিলোঁ আৰু ঘূৰিবলৈ ইমান এটা বাকী নাই বেছি ডাঙৰো নহয় যে সেইটো কাৰণে সময়ো হ'ল এতিয়া ঘৰলৈ বুলি যাওঁ যিহেতু ভোকো লাগিছে আৰু আমাৰ মামাহঁতৰ ঘৰত ভাত বনাই ৰেডি কৰি থৈছে আৰু তাত ভাত খাই ধুনীয়াকৈ ঘৰলৈ গুচি যাম ইয়াৰ পৰা ঘৰলৈ প্ৰায় 32 কিলোমিটাৰমান হ'ব 33 কিলোমিটাৰমান হ'ব সেয়ে বেছি সময় নালাগে বাৰু প্ৰায় আধা ঘণ্টা সময় লাগিব পাৰে ঘৰ পোৱালৈকে তেনেহ'লে বাই বাই বন্ধু বান্ধৱসকল আমি এতিয়া পূজা চাই আহি ঘৰ পালোহি মানে মামাহঁতৰ ঘৰ পালোহি এয়া আমাৰ দাদা হয় এয়া দাদা ভালকৈ হোৱা নাই অঁ এয়া দাদা হয় অঁ এইজনো দাদা হয় এয়া চাই লওক আপোনাৰ অক্ষয় দাদা দেই মই এতিয়া ভাত খাই পিনি ঘৰলৈ যামগৈ ঘৰ ইয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰমান হ'ব ভাত খাই ঘৰলৈ গৈ আছোঁ মোৰ কাৰণে ভাত ৰেডি চব ৰেডি মোৰ কাৰণে নহয় সকলোৰে কাৰণে ৰেডি এয়া চাই লওক এয়া হ'ল হাঁহৰ মাংস মই মাংসৰ লগত বেলেগ দালি চালি খাই ভাল নাপাওঁ সেইটো কাৰণে মই দালি লোৱা নাই এয়া নেমু টেঙা এয়া বীজ জলকীয়া এইটো হ'ল বীজ জলকীয়া এটা খাই চাব তাৰপৰা মজা পাই যাব আপুনি এয়া নিমখ কমিলে এবাৰ ল'ব লাগিব বৰ্তমান খাবলৈ বহিলোঁ এয়া হৈছে প্ৰভাত দা আৰু এইফালে এয়া অক্ষয় দাদা দেই চিনাকি কৰাই দিছোঁ এই 3জন সদস্যৰ লগতে মই পূজা চাবলৈ গৈছিলোঁ আপোনালোকক কৈ দিছোঁ কথাষাৰ তেনেহ'লে ভাতটো খাই লওঁ তাৰপিছত পুনৰ লগ পাম যাব সময়ত ইয়াৰ ভাত খাই ডাইৰেক্ট ঘৰলৈ গুচি যামগৈ এয়া চাই লওক আকৌ এবাৰ বাই বাই বন্ধু বান্ধৱসকল এতিয়া মোৰ ভাত খাই খতম হ'ল এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ এয়া আমাৰ পৰিয়ালটো দেখাই দিছোঁ মামা মামীক নেদেখাওঁ মানে কি ভিডিঅ' তোলাবলৈ অলপ লাজ কৰে এজনীও হ'ল নবৌ এজনীও নবৌ তাৰপৰা এইফালে মোৰ দাদা হয় দেই মোক মানে খোৱা বোৱাত সহায় কৰিলে তাত ফুৰাই মেলাই দিলে বাই বাই ভাল লাগিল through the wastelands, through the highways, till my shadow turns to sun rays.